তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই গা ধুই আজি চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ, কাৰণ আজি আমাৰ ঘৰত নাম পাতিছে। এতিয়া 8 বাজি গৈছে আৰু 9টা মানৰ ভিতৰত ভকতসকল আহিব আৰু। কাম কৰি গৰম উঠি গোটেইকেইজনী ইয়াত আহি বহি আছে, আৰু এয়া আমাৰ প্ৰেছু মাইনা। हेलो गाइस रातिके हामटी तामटी जाम কাৰ লগত যাবা কোৱা সুমনৰ লগত চিকু দাদাৰ লগত আৰু আজি কি কৰিলা কোৱা আকৌ আজি আমাৰ ঘৰত হকাম হৈছে আৰু হকামত আমি কি কৰিলো কোৱা আকৌ কৰিলা নাম গালো কোৱা নাম গালো আৰু চিকু আৰু জিয়ানছুৰ অকল হামটি দামটি যোৱাৰ ধান্দা। হামটি দামটিখন হৈছে কেপিচালিত থকা কিডছৰ প্লে চেণ্টাৰ মানে, আৰু সিহঁতে এদিন টাউন যাওঁতে দেখিলে, তেতিয়াৰ পৰা উৎপাত লগাই আছে হামটি তামটি লৈ যাবলৈ। আৰু এয়া ভকতে নাম লোৱা ষ্টাৰ্ট কৰিছে। অসমীয়া নতুন বছৰ ষ্টাৰ্ট হোৱাৰ পাছৰ পৰা নাম গোৱা এভাগ পাতিবলৈ আগবাঢ়ি থোৱা আছিলে, আৰু আমি এতিয়া সকলোবোৰে ঘৰতে আছোঁ কাৰণে আজি এই নাম গোৱা ভাগ পতা হৈছে। নাম গোৱা বৰ্তাজনৰ মাতটো বৰ ধুনীয়া। আপোনালোকেও তেওঁৰ নামষাৰ এবাৰ শুনকচোন, শুনি আপোনালোকে ভাল পাব। এতিয়া তালৰ সৈতে নাম লোৱা ষ্টাৰ্ট হৈছে, আৰু আমাৰ টিকলা তিনিটা মানে চিকু, উৰ্ভিক আৰু জিয়ানছু তিনিওটাই বহি নাম গোৱা চাই আছে, আৰু ভকতৰ মানে হাত চাপৰিৰ সৈতে নিজৰ হাত চাপৰি মেটচ কৰিবলৈ বহুত ট্ৰাই কৰি আছে। हेलो गाइस আমাৰ আজি হকাম হৈছে সুমনৰ দেখাই দিয়া সুমনৰ দেখাই দিছোঁ। সেইকাৰণে আমি এতিয়া প্ৰসাদ খাইছোঁ, পিছত চিধা ভাতে খাম আৰু নাম শেষ হ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ কৰি হৈছেগৈ, আৰু আজি মানে প্ৰসাদৰ পাছত জলপানৰ ব্যৱস্থা কৰা নাই, ভোজৰে ব্যৱস্থা কৰা হৈছে আজি। প্ৰসাদ খোৱা ধুনু আৰু এয়া ভিতৰৰ ৰুমত উৰ্ভিক আৰু জিয়ানছুৰ মৰম, এনেই কাজিয়াই লাগি থাকে, মৰম দেখুওৱা একদম ৰেয়াৰ ফুটেজ। আৰু এয়া ভোজ খোৱা সকলোৱে ষ্টাৰ্ট কৰিছে। ভকতৰ লগতে ঘৰৰ মানুহখিনিও মানে খাবলৈ লৈছে। এইবোৰ কি কৰিছা তুমি? আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ, কাৰণ বিজি থকাৰ কাৰণে বেছি ক্লিপছ লোৱাও হোৱা নাছিলে। বাছ কি কৰিলোঁ অকণমান আপোনালোকক দেখাওঁ বুলিয়ে ভিডিঅ'বোৰ বনোৱা হৈছিলে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে মোক কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।